सालानि ला आरो लकेल नानि राजखान्थि सोलिदों बिटिसिआव बे समाव 47 नं मानास विधानसभा बियाबाव इउपिपिएल राजखान्थि हान्जानिफ्राय बिजाथि मोननाय बिथां फैलाजे बरगयारी एबा जोंस्रां ब्रह्म बिथाङा बिपिएफ राजखान्थि हान्जानि बिजाथि थानेश्वर बसुमतारी बिथांखौ सालानि ना होनानै बाथ्रा बुंथिदों। सालानि नानि राजखान्थि सोलिदों बिटिसिआव बे समाव 47 नं मानास विधानसभा बे मानास विधानसभा सभानि रायजो राजाफोरा बे समाव बेकि दैमानिसो लकेल ना जायो होननानै बाथ्रा बुंथिदों। बे समाव सालानि नाखौ मानास विधानसभानि रायजो राजाफोरा जाया, मानोना बे समाव थानेश्वर बसुमतारी बिथाङा मानासनि थागिबि एबा मानास विधानसभानि भटार्स नङा, बिथाङा गुबुन जायगानिसो, बेनिखायनो बिथाङा सालानि ना होनानै बाथ्रा बुंथिदों बिथां फैलाजे बरगयारी बिथाङा। बे समाव फैलाजे बरगयारी बिथाङा बे समाव बिजाथि मोनखांनायनि उनावनो गोख्रों भाबै गाग्लोबदों एबा रावजों गाग्लोबदों बिपिएफ राजखान्थि हान्जानि बिजाथि थानेश्वर बसुमतारी बिथांखौ। थानेश्वर बसुमतारी बिथांखौ बाथ्रा बुंथिदों जे फैलाजे बरगयारी बिथाङा जे बाथ्रा बुंथिदों जे सालानि नाखौ मानास विधानसभानि रायजो राजाफोरा जाया, बे समाव लकेल नाखौसो जायो, बोरसि दैमानि बेकि दैमानि नाखौसो जायो होननानै बाथ्रा बुंथिदों फैलाजे बरगयारी बिथाङा। आरो बिथाङा बाथ्रा बुंथिदों जे बे समाव रायजो राजाफोरा मानास विधानसभानि रायजो राजाफोरा बे समाव सालानि नाखौ जोगारगोन आरो सालानि नाखौ बे समाव जाया होननानै बाथ्रा बुंथिदों। आरो फैबाय थानाय समाव इउपिपिएल राजखान्थि हान्जाखौनो देरहासार खालामगोन एबा बोजबनानै लागोन रायजो राजाफोरा होननानै बाथ्रा बुंथिदों बिथां फैलाजे बरगयारी बिथाङा। আমাৰ অপজিশ্যন দল এনডিএ একেসকলে মানাস সমষ্টিৰ বাহিৰত কেণ্ডিডেট হিচাপে মনোনীত কৰিছে। আজি মানাস সমষ্টিৰ ৰাইজে সমষ্টিৰ বাহিৰত কেণ্ডিডেটক কোনো একচেপ্ট নকৰে। আৰু থানেশ্বৰ বসুমতাৰী যোৱা আমাৰ চাপাগুৰি সমষ্টিত যেতিয়া উৰ্খাওগৰা ব্ৰহ্ম ছাৰে কোকৰাঝাৰৰ পৰা কেণ্ডিডেট হিচাপে হৈ আহিছিলে, তেতিয়া বহুতটা ঠাট্টা কৰিছিল ইউজি ব্ৰহ্ম ছাৰক যে ইউজি হ'ল চালানিয়া মাছক ৰাইজে ভোট নিদিয়ে, বিভিন্ন ধৰণে ঠাট্টা কৰিছিল। এতিয়া নিজে মানাসৰ চালানি মাছ তো মানাস সমষ্টিৰ ৰাইজে মানাস নদী বিকে নদীৰ লোকেল মাছ খায়, চালানি মাছ নাখায়, গতিকে কোনোদিন জিকিব নোৱাৰে। আজিৰ দিনটোতে প্ৰতিবাদ কৰিছে বিপিএফ কৰ্মীসকলে। সেইকাৰণে মই কৈ আছো, আজিৰ দিনত মোক ৰাতিৰ পৰা ফোন কৰিছে, ৰাতি 10টা বজা 3:30 বজালৈকে মোক ফোন কৰিছে বিপিএফৰ নেতা কৰ্মীসকলে মানাসৰ। তো এখেতসকলে একচেপ্ট কৰিব নোৱাৰে আৰু কোনোদিন জিকিব নোৱাৰে। নিশ্চয় যোগাযোগ কৰিছে, সেইকাৰণে মোৰ বিশ্বাস আহিব। মানাহ সমষ্টিৰ ভিতৰত দুটাকৈ পাৰিষদ বিপিএফৰ লগত আছে, মাখালবাৰীয়াটো মথন কৰি, তেনেক্ষেত্ৰত কেনেদৰে প্ৰত্যাহ্বান হ'ব নেকি কিবা? হাগ্ৰামা মহিলাই ডাঙৰীয়াই নিজে কৈছে এতিয়া আৰু বিপিএফ নাই, বিপিএফ আগতে আছিল, এতিয়া বিপিএফ নাই, এতিয়া এনডিএ ডেট মিনছ বিজেপি। তো যোৱাবাৰ এখেতসকলে মাইনৰিটি অঞ্চলত গৈ পেলাই বহুখিনি প্ৰপাগাণ্ডা কৰিছিলে যে ইউপিপিএলক ভোট দিয়া মানে বিজেপিক ভোট দিয়া, যে 2025 চনত আকৌ যদি প্ৰমোদ বড়োক বিটিআৰত চিফ কৰে, যে হিমন্ত বিশ্ব শৰ্মাত লগ লাগি পেলাই মাইনৰিটিবিলাকক উচ্ছেদ কৰিব। এইকাৰণে যোৱাবাৰ হালবাৰী সমষ্টি আৰু মথংগুৰি সমষ্টিত থকা যিমানখিনি মাইনৰিটি আছিলে এখেতসকলৰ 80-90% বিপিএফক ভোট দিছে। কিন্তু বিপিএফে বিশ্বাসঘাতকতা কৰিলে। 28টা জিকাৰ পাছতো এখেতসকলে এতিয়া বিজেপিক লগত লৈ পেলাই বিটিআৰৰ চৰকাৰ চলালে। এইকাৰণে ইয়াৰ প্ৰত্যুত্তৰটো দিবলৈ আমাৰ মানাস সমষ্টিৰ মাইনৰিটিসকলে সাজু হৈ আছে। আজিৰ দিনত বিপিএফক ভোট দিয়া মানে বিজেপিক ভোট দিয়া, তো গতিকে মাইনৰিটিসকলে আজিৰ দিনত বিপিএফক ভোট নিদিয়ে। কি বিশেষ দালাং, বাউণ্ডাৰী ৱাল, স্কুল বিল্ডিং এইবিলাকতো হৈ থাকিব, এইবিলাকতো মই কৰিমেই। তাৰ পাছতো আমাৰ যিটো পাৰ্মানেণ্ট চলুশ্যন, আমাৰ সমস্যাৰ পাৰ্মানেণ্ট চলুশ্যনটো হ'ল আমাৰ প্ৰত্যেকৰে ঘৰত থকা যিবিলাক ল'ৰা ছোৱালী আছে, এই ল'ৰা ছোৱালীবোৰক কোৱালিটি এডুকেশ্যন দিব লাগিব, গুণগত শিক্ষা দিব লাগিব, তেওঁলোকক ভাল বাট দেখুৱাব লাগিব,
মই যোৱা 15 বছৰে মোৰ আমাৰ ইউথৰ এডুকেশ্যনৰ কাৰণে তেখেতসকলক ভাল ৰাস্তা দেখুৱাৰ কাৰণে কাম কৰি আছোঁ। গতিকে মই আজিৰ দিনত জিকি যোৱাৰ পাছত মানাহ সমষ্টিত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক জাতীয় সংগঠন আছে, ABMCয়ে হওক, আপচুয়ে হওক, আচুয়ে হওক, আকাচুয়ে হওক, তেখেতসকলৰ লগত থাকি পেলাই মই আমাৰ ল'ৰা ছোৱালীবোৰৰ ইউথৰ কাৰণে কাম কৰিবলৈ খুব ইচ্ছা আছে।